Hello everyone and welcome back to my channel. আপোনালোক সকলোকে মোৰ এই চেনেলটোলে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি ভিডিওটো হ'ব এটা most important video Guwahati University PG admission related entrance related আপোনালোকৰ কাৰণে এটা মই লেটেষ্ট আপডেট লৈ আহিছো আপোনালোকৰ বহুতে এইকেদিন ডাউটত আছিলে যে গুৱাহাটী ইউনিভাৰ্চিটি এন্ট্ৰেন্স যেহেতু এবাৰ কমন এন্ট্ৰেন্স টেষ্ট পাতিব আপোনালোকে কি পঢ়িব লাগিব অকল জিটো সাবজেক্টত আপোনালোকে মাস্টাৰ্স কৰিব সেই সাবজেক্টটো পঢ়িব লাগিব নে এজ এ হোল বেলেগ সাবজেক্টটো পঢ়ি যাব লাগিব এই গুটি ডিটেইলছখিনি আজি আপোনালোকক মই এই ভিডিওটো জানিব দিম লগতে এতিয়া ৰিসেন্টলি গুৱাহাটী ইউনিভাৰ্চিটি ফালৰ পৰা প্ৰত্যেকটো মাস্টাৰ্সৰ কোৰ্সৰ কাৰণে এন্ট্ৰেন্সৰ ডেট দিয়া গতিকে কোন দিনাখন কোনটো এন্ট্ৰেন্স টেষ্ট পাতিব হেতু আপোনালোকক মই জনাম আৰু আপোনালোকক মই অফিচিয়াল নোটিছখন দেখুৱাম অফিচিয়াল ৱেবছাইটত গৈ পেলাই আপোনালোকক মই স্ক্ৰীন ৰেকৰ্ড কৰি গুটে ডিটেইলছখিনি দেখুৱাম আৰু লগতে গুৱাহাটী ইউনিভাৰ্চিটিৰ এটা মোষ্ট ইম্পৰ্টেন্ট আপডেট যেটো এটা আহিছে ৰিজাৰ্ভেশন লৈ পেলাই যেনেকৈ আপোনালোকে ধৰক এটা স্পৰ্টছ হক কালচাৰেল হক বিভিন্ন বা এনসিসিৰ হক এই ৰিজাৰ্ভেশনখনি কাৰণে আপোনালোকে অনলাইন এপ্লিকেশন কৰাৰ উপৰিও ইউনিভাৰ্চিটিত গৈ পেলাই এটা অফলাইন এপ্লিকেশন কৰিব লাগিব হেতু ডিটেইলছ আপোনালোকক মই এই ভিডিওটো জানিব দিম লগতে আপোনালোকৰ মোক দুইজনে সুধি আছিল যে আমি ঘৰতে নিজৰ মোবাইল ফোনৰ পৰা অনলাইন ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিম গতিকে হেতু আপোনালোকক কম আৰু আজি ভিডিওটো একদম শৰ্টত গুটে ডিটেইলছ আপোনালোকক মই কম গতিকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদি চাই ভাল পায় শেষত প্লিজ লাইক কৰি দিব শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু আহক তেন্তে আজি ভিডিওটো আমি ষ্টাৰ্ট কৰো আৰু আপোনালোকে হয়তো গমেই পায় যে Guwahati University PG কাৰণে অনলাইন ৰেজিষ্ট্ৰেচনৰ লাষ্ট ডেটটো হৈছে 31st আগষ্ট অৰ্থাৎ 31 আগষ্টৰ ভিতৰত আপোনালোকে অনলাইন আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আপোনালোকক মই এতিয়া এন্ট্ৰেন্সৰ সিলেবাসসমূহ কম কি আপোনালোকে পঢ়িব লাগিব প্ৰবেবল কোৱেশ্চন কেনেকুৱা আহে এই গুটেখিনি কম তাৰে আগতে এন্ট্ৰেন্সৰ যেহেতু ডেটসমূহ এতিয়া ওলাইছে প্ৰত্যেকটো সাবজেক্টৰে গতিকে সেইখন নোটিছ আপোনালোকক মই দেখুৱাই দিম তাৰ পিছত আপোনালোকক মই সিলেবাসসমূহ কম আৰু তাৰ পিছত আপোনালোকক মই ৰিজাৰ্ভেশনখিনি কথা কম গতিকে আহক এতিয়া আমি ৱেবছাইটত গৈ পেলাই আপোনালোকক কোন দিনাখন কোনটো এন্ট্ৰেন্স পাতিব সেইখিনি ডিটেইলছ আপোনালোকক মই দেখুৱাই আছো আপোনালোকে তেনেকৈ বস্তুখিনি নোট কৰি ল'ব আৰু এটো চাওক এটোৱে হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটটো আৰু এটা আমি যদি তললৈ স্ক্ৰল ডাউন কৰিলে ইয়াত চাওক ইম্পৰ্টেন্ট নোটিছ আৰু ইম্পৰ্টেন্ট ডেটছ আৰু শিডিউল এইবিলাক দিয়া আছে আৰু এয়া চাওক লাষ্ট ডেট দিয়া আছে 31st আগষ্ট আৰু ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈছিলে 6 আগষ্টৰ পৰা আৰু তলফালে দিয়া আছে এডমিট কাৰ্ড কেতিয়া ইস্যু হ'ব 10 ছেপ্টেম্বৰত এডমিট কাৰ্ড ইস্যু হ'ব আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিব আৰু এন্ট্ৰেন্স এক্সামিনেশ্যন সব 15 তাৰিখৰ পৰা 17 তাৰিখৰ ভিতৰত 15 ছেপ্টেম্বৰৰ পৰা 17 ছেপ্টেম্বৰৰ ভিতৰত এন্ট্ৰেন্স হ'ব আৰু ৰিজাল্ট সব কেতিয়া দিছে ইয়া সব মেনশন কৰা আছে এয়া চাওক ক্লাছ কেতিয়াৰ পৰা হ'ব দিয়া আছে 1 অক্টোবৰৰ পৰা আপোনালোকৰ নতুন সেশনৰ ক্লাছ হ'ব আৰু এন্ট্ৰেন্সৰ শিডিউল বিলাক ইয়াতে দিয়া আছে আপোনালোকে এবাৰ চাই ল'ব পাৰে ইয়া 15 তাৰিখে আছে চাওক Wednesday 15 তাৰিখে ৰাতিপুৱা 9টাৰ পৰা 11টালৈকে আছে এই আপোনালোকে চাব পাৰে আৰু সাবজেক্টখিনি চাই লওক কি আছে এনভাইৰনমেন্টাল সায়েন্স এইবিলাক চাওক ফিলসফি এয়া আপোনালোকে নিজৰ সাবজেক্ট বিলাক ইয়াৰ পৰা আপোনালোকে নোট ডাউন কৰি ল'ব ইয়াতে মই ধুনীয়াকৈ দেখুৱাই গৈ আছো আপোনালোকক আৰু পিছবেলা চাওক বটানী কেমিষ্ট্ৰি জুলজি এইবিলাক আছে এয়া আপোনালোকে মেতে নিজৰ সাবজেক্টটো চাই পেলাই কোন দিনাখন পঢ়িব আপোনালোকে নোট ডাউন কৰি ল'ব পাৰে এতিয়া আৰু 16 ছেপ্টেম্বৰত দিয়া চাওক কি সাবজেক্ট আছে আগবেলা assamese হিন্দী আৰবিক ইকনমিক্স এডুকেশ্যন ইংলিছ হিষ্ট্ৰী এইবিলাক চাওক হাৰ্বেল সায়েন্স এনভাইৰনমেন্টাল মেনেজমেন্ট আৰু পিছবেলা চাওক কি আছে আপোনালোকে পজ কৰি পেলাইও এখন চাই ল'ব পাৰে আৰু ইয়াৰ পিছত আপোনালোকক মই এন্ট্ৰেন্সৰ সিলেবাসখিনি কম প্ৰত্যেকটো সাবজেক্টৰ কাৰণে আপোনালোকে কি পঢ়িব লাগিব যেহেতু কমন এন্ট্ৰেন্স টেষ্ট হ'ব আৰু এয়া চাওক নটোত আপোনালোকৰ গোটে ডাউটছ বিলাক মই ক্লিয়াৰ কৰি দিম আৰু এয়া চাওক ফ্ৰাইডে অৰ্থাৎ 17 ছেপ্টেম্বৰত আগবেলা আপোনালোকৰ সাবজেক্টসমূহ আপোনালোকে চাই ল'ব বায়োটেকনলজি এইবিলাক চাওক আপোনালোকে নোট ডাউন কৰি ল'ব যাৰ যোনটো বিষয়ত আপোনালোকে মাস্টাৰ্স কৰিব আপোনালোকৰ নিজৰ যোনদিনাখন পৰিছে ইয়াৰ পৰা আপোনালোকে চাই পেলাই নোট ডাউন কৰি ল'ব পাৰে এয়া চাওক এইকেইটা আপোনালোকৰ বিষয় আৰু ইমানতে আছিলে লিষ্টখন আৰু এয়া আছিল আপোনালোকৰ এন্ট্ৰেন্সৰ ডেটসমূহ
আৰু আপোনালোকে এতিয়া বহুত এটা ডাঙৰ ডাউটত আছে যে এন্ট্ৰেন্সৰ কাৰণে আমি কি পঢ়িম যেহেতু এটা ইউনিভাৰ্চিটি ফালৰ পৰা তেওঁলোকে একো তেনেকুৱা নোটিছ দিয়া নাই বা কিবা একো মেনশ্যন কৰা নাই যে আপোনালোকে কি পঢ়িব লাগিব জাষ্ট এইটোৱে মেনশ্যন কৰিছে যে কমন এন্ট্ৰেন্স টেষ্ট হ'ব সেইকাৰণে আপোনালোকৰ বহুতে এতিয়া ডাউটত আছে যে কমন এন্ট্ৰেন্স টেষ্ট বুলি মেনশ্যন কৰি দিলে তাৰ মানে এতিয়া আমি যিটো বিষয়ত মানে পিজিৰ কাৰণে এপ্লাই কৰিম অকল সেইটো বিষয় পঢ়িব লাগিব নে অন্য বিষয়সমূহৰ পৰাও কুৱেশ্যনছ আহিব আপোনালোকে এটা বহুত ডাঙৰ ডাউটত আছে গতিকে এতিয়া মই আপোনালোকৰ সেই ডাউটটো ক্লিয়াৰ কৰি দিম চাওক কমন এন্ট্ৰেন্স টেষ্টৰ অৰ্থটো এইটোৱে হৈছে যে আপোনালোকে যেহেতু গমে পায় গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত বহুত কেইখন কলেজ আছে য'ত মাষ্টাৰ্ছৰ কাৰণে মাষ্টাৰ্ছৰ কোৰ্ছসমূহ কিছুমান বিষয়ত প্ৰভাইড কৰা হয় আপোনালোকক দিয়া হয় আপোনালোকে তাৰ আণ্ডাৰৰ কলেজবিলাকতো মাষ্টাৰ্ছ কৰিব পাৰে এতিয়া কমন এন্ট্ৰেন্স টেষ্টৰ অৰ্থটো এইটোৱে যে এই এন্ট্ৰেন্স টেষ্ট এটা দিয়ে আপোনালোকে যদি টপ ৰিজাল্ট কৰে তেতিয়াহ'লে আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছত ছিট পাব বা নহ'লে এতিয়া প্ৰত্যেককেইখন কলেজৰ ৰেংকিং আছে ছাপ'জ এতিয়া গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত বহুত কেইখন কলেজ আছে কিন্তু এই প্ৰত্যেককেইখনৰে 1 2 3 4 এনেকুৱা ৰেংকিং আছে আৰু আপোনালোকে সেই এন্ট্ৰেন্সত যিটো স্ক'ৰ আপোনালোকে কৰিল যিটো আপোনালোকে মাৰ্কছ পালে সেইটোৰ ওপৰত বেছ কৰিয়ে সেই টপ নাম্বাৰৰ কলেজখনত পাব তাৰপিছত নেক্সট তেনেকৈ আপোনালোকে কলেজসমূহত আপোনালোকৰ এডমিশ্যন আপোনালোকৰ তাতে ছিট পাব সেইকাৰণে ইয়াৰ নামটো দিয়া হৈছে কমন এন্ট্ৰেন্স টেষ্ট মানে প্ৰত্যেকখন কলেজৰ কাৰণে বেলেগ বেলেগ এন্ট্ৰেন্স নহয় অকল এটা এন্ট্ৰেন্সে হ'ব যিটোৰ পৰা গুৱাহাটী ইউনিভাৰ্চিটিত কোনে ছিট পাব লগতে কোন কেইখন কলেজত কোনে ছিট পাব এই গোটেই আটাইখিনি বস্তু ইয়াৰ পৰাই উলিওৱা হ'ব আৰু আপোনালোকক মই এতিয়া এন্ট্ৰেন্সৰ চিলেবাছখিনি ক'ম আপোনালোকে কি পঢ়িব লাগিব চাওক যোৱা বছৰটো এন্ট্ৰেন্স নহ'লে 100% মেৰিট বেচিছতে হ'ল আৰু যোৱা বছৰ তাৰ আগৰ বছৰ আপোনালোকৰ এন্ট্ৰেন্স হৈছিলে আৰু ইয়াতে 50-50 কৰা হৈছিলে 50% এন্ট্ৰেন্সৰ পৰা আহিছিলে আৰু 50% ইউজিত যিমানটো পাৰ্চেণ্টেজ স্ক'ৰ কৰিলে তাৰ পৰা আহিছে কিন্তু এইবাৰ 100% এন্ট্ৰেন্স বেচিছ হ'ব আৰু চাওক আপোনালোকক মই কিছুমান প্ৰবেবল এখন চিলেবাছ ক'ম হয়তো এনেকুৱাই গুৱাহাটী ইউনিভাৰ্চিটি এইবাৰো চিলেবাছখন হ'ব যোৱা বছৰটো এন্ট্ৰেন্স নহ'লে কিন্তু তাৰ আগৰ বছৰ চিলেবাছখন কেনেকুৱা আছিলে চাওক আপোনালোকে ইয়াতে অকল যিটো ছাবজেক্টত আপোনালোকে মাষ্টাৰ্ছৰ কাৰণে এপ্লাই কৰিছে সেই ছাবজেক্টটোৰ উপৰিও আপোনালোকে অন্য কিছুমান বস্তু পঢ়িব লাগিব যেনেকৈ চাওক এতিয়া মই এটা আপোনালোকক এক্সাম্পল দিছোঁ ধৰি লওক সাইকোলজি ছাবজেক্ট আপোনালোকে গম পায় গুৱাহাটী ইউনিভাৰ্চিটিৰ সাইকোলজি ছাবজেক্টটো ছ'চিয়লজি বা ফিল'চফি ডিপাৰ্টমেণ্ট বা এডুকেশ্যন ডিপাৰ্টমেণ্টৰ হ'লেও সাইকোলজি ছাবজেক্টটো পঢ়িব পাৰে গতিকে এতিয়া এন্ট্ৰেন্সত আপোনালোকৰ যিখন কুৱেশ্যন পেপাৰ হ'ব ইয়াতে আপোনালোকৰ সাইকোলজিও আহিব ছ'চিয়লজিও আহিব এডুকেশ্যন আৰু ফিল'চফিৰো কুৱেশ্যন আহিব আৰু ইয়াৰ উপৰিও ধৰি লওক কাৰেণ্ট এফেয়াৰ্ছ আহিব এতিয়া কাৰেণ্ট এফেয়াৰ্ছ মানে এনেকুৱা নহয় যে গোটেই ৱৰ্ল্ডৰ কাৰেণ্ট এফেয়াৰ্ছ আহিব মই ইয়াতো আপোনালোকক এটা মই চিলেক্টিভ বস্তু কৈছোঁ যে গুৱাহাটী ইউনিভাৰ্চিটি যোৱা বছৰ নহয় তাৰ আগৰ বছৰ যেতিয়া এন্ট্ৰেন্স পাতিছিলে কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আপোনালোকৰ যিখিনি মোক কুৱেশ্যন আহিছিলে মেক্সিমাম আমাৰ অসমৰ কাৰেণ্ট এফেয়াৰ্ছৰ ৰিলেটেড কুৱেশ্যনছসমূহ আহিছিলে বা জেনেৰেল নলেজৰ কুৱেশ্যনসমূহ আহিছিলে ইউনিভাৰ্চিটি হিষ্ট্ৰী লৈ পেলাই কুৱেশ্যন আহিছিলে গুৱাহাটী ইউনিভাৰ্চিটি কিমান চনত এষ্টাব্লিছ কৰা হৈছিলে বা গুৱাহাটী ইউনিভাৰ্চিটি কেনেকুৱাকৈ কি হৈছিলে সেইখিনি আপোনালোকক আহিব বা আপোনালোকৰ এনেকুৱাও আহিব পাৰে যে যিটো বিষয় ছাপ'জ আপোনালোকে এতিয়া পলিটিকেল ছায়েন্স বা হিষ্ট্ৰী এই ডিপাৰ্টমেণ্টটো গুৱাহাটী ইউনিভাৰ্চিটিত কিমান চনত এষ্টাব্লিছ কৰা হৈছিলে মানে আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ হিষ্ট্ৰীটো অলপ চাব লাগিব লগতে যোনটো ডিপাৰ্টমেণ্টৰ কাৰণে আপোনালোকে মাষ্টাৰ্ছত এপ্লাই কৰিব বিচাৰিছে সেই ডিপাৰ্টমেণ্টটোৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ হিষ্ট্ৰীটো আপোনালোকে অলপ চাব লাগিব আৰু অসমৰ চাওক এতিয়া এনেকুৱা আহে যে অসমত কিমান কেইখন নদী আছে মেইন নদী কেইখনৰ নাম আহিব মানে সৰু সৰু কথা যিবোৰ ধৰক আমি আগতে সৰুতে পঢ়িছিলোঁ এতিয়া অসমৰ একেবাৰে ডাঙৰ যিখন দলং ডাঙৰ মানে চবতকৈ দীঘল দলংখনৰ নাম কি বা অসমৰ ওপৰত ব্ৰহ্মপুত্ৰৰ ওপৰত কেইখন দলং আছে এনেকুৱা ধৰণৰ কুৱেশ্যনছসমূহ আহিব পাৰে বা আমাৰ অসমৰ প্ৰথম চিফ মিনিষ্টাৰ কোন আছিলে এনেকুৱা ধৰণৰ কুৱেশ্যনছসমূহে জেনেৰেল নলেজৰ পাৰ্টটোৰ পৰা আহে আপোনালোকে ইণ্ডিয়াৰ অলপ কাৰেণ্ট এফেয়াৰ্ছ বা এতিয়া অলপ ৰিলেটেড যিখিনি আছে সেইখিনি চাব কিন্তু মেক্সিমাম আপোনালোকক মই কৈছোঁ অসমৰ আমাৰ অসমৰ ৰিলেটেড বেছিকৈ কাৰেণ্ট এফেয়াৰ্ছৰ পৰা কুৱেশ্যনছসমূহ আহে আৰু সেইমতে আপোনালোকে যিটো ছাবজেক্টত মাষ্টাৰ্ছ কৰিব বিচাৰে সেই ছাবজেক্টটো অলপ পঢ়িব
তাৰ লগতে আপোনালোকে এটো চাব যে সেই পাৰ্টিকুলাৰ সাবজেক্টটোত মাস্টাৰ্স কৰিবলৈ হলে ইউজি কোন কেইটা ডিপাৰ্টমেন্টৰ পৰা ষ্টুডেন্ট একচেপ্ট কৰে মানে যোন কেইটা বিষয়ৰ পৰা ইউজি যোন কেইটা বিষয়ত অনাৰ্স লোৱা ষ্টুডেন্টে পাৰ্টিকুলাৰ এটা সাবজেক্টত মাস্টাৰ্স কৰিব পাৰে সেই আটাইকেইটা ডিপাৰ্টমেন্টৰ ৰিলেটেড কোৱেশ্চন আহিব যেনেকৈ ফৰ এক্সাম্পল সাইকোলজিটো আপোনালোকক মই ক'লোৱে আৰু ইয়াৰ উপৰিও আপোনালোকে চাব পাৰে আমাৰ অসমৰ সাহিত্য জগতৰ অলপ কোৱেশ্চনছ আহিব লিটাৰেচাৰ আসাম লিটাৰেচাৰ ৰিলেটেড অলপ কোৱেশ্চনছ আহে আৰু আপোনালোকে ৱৰ্ল্ডৰ কাৰেণ্ট এফেয়াৰ্ছ চাব পাৰে কিন্তু আপোনালোকক মই কৈছোৱে অসমৰ বেছি আহিব আৰু এখন আছিলে যোৱা বছৰ নহয় তাৰ আগৰ বছৰ syllabus মানে কি এখিনি বস্তু আহিছিলে আৰু গতিকে এবাৰো সম্ভাৱনা বহুত আছে যে কোৱেশ্চনছ পেপাৰখনত এনেকুৱা কোৱেশ্চন পেপাৰ বিলাকত এনেকুৱা কোৱেশ্চন আহিব গতিকে আপোনালোকে এখিনি বস্তু চাই থাকিব আৰু মোষ্ট প্ৰবাবলি ইউনিভাৰ্সিটি ফালৰ পৰা হয়তো syllabus ৰিলেটেড এখন নোটিস ওলাব যেহেতু এতিয়ালৈকে দিয়া নাই একো নোটিস গতিকে মই ভাবিলো যে আপোনালোকক মই এটা হিন্ট দিও যাতে আপোনালোকে আগতীয়াকৈ প্ৰিপেয়াৰ হৈ থাকিব পাৰে এই এন্ট্ৰেন্সটোৰ কাৰণে গতিকে মই কোৱা বস্তুখিনি আপোনালোকে চাই ল'ব আৰু এতিয়া আহক আমি যাও ৰিজাৰ্ভেশ্যনলৈ আৰু ইয়াৰ সব ৰিজাৰ্ভেশ্যনৰ কাৰণে কি লিখা আছে গুৱাহাটী ইউনিভাৰ্সিটি অফিচিয়েল ৱেবছাইটত আপোনালোকে কেটেগৰীখিনি চাই ল'ব পাৰে ইয়াতে দিয়া আছে যে দোজ সিকিং admissions under the reservation আৰু ইয়াতে দিয়া আছে quota reservation differently able হওক বা কোনোবা জিঅ'ৰ এমপ্লয়ি ষ্টুডেণ্ট মানে ডটাৰ বা সঞ্জী নহওক বা এক্সট্ৰা কাৰিকুলাৰ যদি কাৰোবাৰ থাকে তেওঁলোকে এডিশ্যনেলি গুৱাহাটী ইউনিভাৰ্চিটিত গৈ পেলাই ৰুম নম্বৰ 14ত 2 ছেপ্টেম্বৰৰ ভিতৰত এখন ফৰ্ম তেওঁলোকে ছাবমিট কৰিব লাগিব আৰু ইয়াতে চাওক কেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ এক্সট্ৰা কাৰিকুলাৰসমূহ একচেপ্ট কৰিব ইয়াতো আপোনালোকক দিয়া আছে পাষ্ট 3 ইয়াৰ্ছৰ ভিতৰত আপোনালোকে MA MSc MTech বা যেনেকুৱা আপোনালোকে কোৰ্ছত এপ্লাই কৰিব বিচাৰে আপোনালোকৰ কালচাৰেল হওক বা লিটাৰেৰী কম্পিটিশ্যনত আপোনালোকে কিবা পোৱা হ'ব লাগিব আৰু ইয়াতে আপোনালোকৰ লাষ্টত দিয়া আছে যে আপোনালোকৰ মেক্সিমাম 5 years গেপলৈকে আপোনালোকক একচেপ্ট কৰিব তাতকৈ যদি আপোনালোকৰ বেছি গেপ আহে আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিত আপোনালোক এলিজিবল নহ'ব আৰু কো কাৰিকুলাৰ এক্টিভিটিজৰ ক্ষেত্ৰত আপোনালোকে ইয়াতে চাব পাৰে কি আছে ইয়াতে নেশ্যনেল এৱাৰ্ড বা ইণ্টাৰ ইউনিভাৰ্চিটি স্পৰ্টছ কালচাৰেল এইবিলাক চব ইয়াতে মেনশ্যন কৰা আছে আপোনালোকে এবাৰ নিজে ভালকৈ ইয়াতে এবাৰ পঢ়ি চাই ল'ব পাৰে আৰু এইখিনি চাওক সব ইয়াতে মেনশ্যন কৰা আছে ডিটেইলছত আপোনালোকক কেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ এক্সট্ৰা কাৰিকুলাৰসমূহ একচেপ্ট কৰা হ'ব আৰু কিবা ষ্টেট লেভেল আপোনালোকে যদি কিবা কম্পিটিশ্যনত পাৰ্টিচিপেট কৰি তাতে আপোনালোকে এৱাৰ্ড পাইছে সেইটো ইয়াতে একচেপ্ট কৰা হ'ব ইউথ ৱেলফেয়াৰ চাওক এইবিলাক আৰু NCCৰো ইয়াতে দিয়া আছে NCC আৰু NSS কোটাৰ কেনেকুৱা ষ্টুডেণ্টবিলাকক ইয়াতে একচেপ্ট কৰা হ'ব এইখিনি ইয়াতে ধুনীয়াকৈ মেনশ্যন কৰা আছে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ আৰু মন কৰিব যে মেক্সিমাম 5 years আপোনালোকে গেপত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এইকেইটাই আছিলে গুৱাহাটী ইউনিভাৰ্চিটি ক্ৰাইটেৰিয়া ৰিগাৰ্ডিং ৰিজাৰ্ভেশ্যন আৰু আশা কৰিছোঁ আজি ভিডিঅ'টোৰ পৰা আপোনালোকে অলপমান হ'লেও কিবা ইনফৰমেশ্যন পালে আৰু যদি আজিৰ এই ভিডিঅ'টো আপোনালোকে অলপমান হেল্পফুল হোৱা বুলি ভাবিছে দেন প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিব আৰু কমেণ্টত গৈ পেলাই আপোনালোকৰ ডাউটছসমূহ সুধিব আৰু আগলৈ আৰু ইনফৰ্মেটিভ ভিডিঅ' মই বনাই থাকিম আৰু যদি কিবা ইউনিভাৰ্চিটিৰ ফালৰ পৰা কিবা অফিচিয়েল নটিফিকেশ্যন ওলায় সেয়া আপোনালোকক মই ভিডিঅ'ৰ মাধ্যমেৰে জনাই দিম আৰু আপোনালোকৰ ডাউটছখিনি সুধিব কেনেকুৱা পালে ক'ব আৰু প্লিজ চেনেলটো এতিয়ালৈকে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি অল কৰি থ'ব আগলৈ অন্য এটা ভিডিঅ'ত আকৌ লগ পাম আৰু আজিলৈ আহোঁ বাই বাই